বাপতিসাহোন ৰঙালী বিহুলৈ আৰু মাজত মাত্ৰ কেইটামান দিন বাকী প্ৰান্তে প্ৰান্তে বিহুৰ আখৰাত ব্যস্ত হৈছে নাচনী ঢুলীয়া গুৰেশ্বৰৰ গাছপাৰীত বিহু নৃত্য ঢোল বাদনৰ প্ৰশিক্ষণৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে নাৰী সজাগতা সমিতি অসমৰ উদ্যোগত আয়োজন কৰা হৈছে এই কৰ্মশালাৰ আৰু এই কৰ্মশালাত বিহুৱা ৰাজু বৰুৱাই বিহু নাম লগতে বিহু নাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণ দিয়ে এই কৰ্মশালাত অংশগ্ৰহণ ১৫০ শতাধিক কণ শিশুৰ পৰা যুৱক যুৱতী আমি দেখুৱাইছো কিছু দৃশ্যাংশ আৰু বাপতিসাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু প্ৰাক্ষণত ৰঙালীৰ এনেধৰণে দেখিবলৈ পোৱা গৈছে বিহু আখৰাত ব্যস্ত হৈ পৰিছে নাচনী ঢুলীয়া আমি দেখুৱাইছো এয়া গুৰেশ্বৰৰ পৰিৱেশ গুৰেশ্বৰৰ গাছপাৰীত বিহু নৃত্য ঢোল বাদনৰ প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰা হৈছে নাৰী সজাগতা সমিতি অসমৰ উদ্যোগত আয়োজন কৰা হৈছে এই কৰ্মশালা আৰু এই কৰ্মশালাত বিহুৱা ৰাজু বৰুৱাই বিহু নাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণ দিছে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে ১৫০ শতাধিক কণ শিশুৰ পৰা যুৱক যুৱতীয়ে প্ৰথমে মই সদৌ অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আপোনালোকৰ জৰিয়তে আজি ৫ দিনে আমাৰ এই গাছবাৰী অঞ্চলত ৫ দিনে কৰ্মশালা আয়োজন কৰিছিলে আমাৰ মহিলা সুৰক্ষা সমিতিসকলে তেখেতসকলে একদম ততাতৈয়াকৈ মোক আগৰ দিনাখন খবৰ দি তেখেতসকলে পিছদিনাখন তেখেতসকলে এই কৰ্মশালাটো তেখেতসকলে পাতিম বুলি তেখেতসকলে মন প্ৰকাশ কৰিছিলে গতিকে সেই মৰ্মে তেখেতসকলে মানুহবিলাকক বা নাচনীবিলাকক খবৰ কৰিলে যোগাযোগ কৰিলে আৰু প্ৰথম দিনাখন যদিও কম সংখ্যক ল'ৰা ছোৱালী আহিছিলে তাৰ পিছৰ দিনাখনৰ পৰা যথেষ্টখিনি আমাৰ জাকে জাকে বিহুতি আৰু বিহুৱা ওলাই আহিছে আমি ইয়াতে প্ৰথমে ভাবিছিলোঁ যে ৫০জনমান ষ্টুডেণ্ট হ'ব যিহেতুকে আমাৰ কোনো ধৰণৰ বেনাৰ আৰু পষ্টাৰিং কৰা নাই বা কোনো ধৰণৰ আমাৰ একো মানে প্ৰচলন হোৱা নাই এই কৰ্মটোৰ বিষয়ে হঠাৎ মানে হৈছে মানে লগে লগে কৰা হৈছে তথাপিও ইমানখিনি ল'ৰা ছোৱালী যে ইয়াতে আহিছে আৰু আহি যোগাযোগ কৰিছে তেখেতসকলে কৰ্মশালাটোত তেখেতসকলে যোগাযোগ কৰি তেখেতসকলে যিখিনি পাৰদৰ্শিতা দেখুৱাইছে সঁচাকৈ মোৰ বৰ আনন্দিত হৈছোঁ বহুত ভাল লাগিছে আৰু তেখেতসকলে একেবাৰে নতুন মই সুধিছিলোঁ তেখেতসকলক খুব বেছি ৩-৪জনীমান আগতে কৰ্মশালা কৰিছিলে যোৱাবাৰ আমাৰ গুৰেশ্বৰত কিন্তু এইবাৰ খুবখিনি প্ৰায় 120মান ল'ৰা ছোৱালীয়ে চাগে বেছিভাগ কৰ্মশালাত তেখেতসকলে মানে যোগাযোগ কৰা নাই কৰ্মশালা কৰি পোৱা নাই গতিকে তেনেস্থলত যিখিনি আমি তেখেতসকলক ভংগীমাকে আদি কৰি যিখিনি আমি বিহু ঢোলৰ চাপৰ বা বিহুৰ নাম বিহু যোজনা যিখিনি শিকাইছে তেখেতসকলে সঁচাকৈ অতি শীঘ্ৰেই বা অতি সোনকালে তেখেতসকলে আয়ত্ত কৰি লৈছে আৰু আশা কৰোঁ এই গাছবাৰী অঞ্চলৰ লগতে আমাৰ গুৰেশ্বৰ অঞ্চলৰ যিখিনি ল'ৰা ছোৱালী আছে আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীখিনি সঁচাকৈ সকলো দিশতে আগবঢ়া অকল পঢ়া শুনা বুলি নহয় তেখেতসকলে আমাৰ নৃত্যৰ লগত
খেলা ধূলাৰ লগত আৰু আমাৰ যি বিহু বা প্ৰতিখন বিহু এই বিহুটোৰ লগতো খুবখিনি আগবঢ়া একদম সঁচাকৈ ভাল লাগিছে। এই গাছবাৰী অঞ্চলৰ উদ্যোক্তাসকলে মোক শিক্ষক হিচাপে আমন্ত্ৰণ জনাই যিখিনি মোক মৰম চেনেহ তথা আদৰ আৰু সন্মান জনালে, মই যদিও সন্মানৰ যোগ্য ব্যক্তি নহয় তথাপিতো তেখেতসকলে ইমানখিনি মৰম আৰু সন্মান দিয়াৰ বাবে তেখেতসকলক মই সঁচাকৈ বহুতখিনি এই চেগতে আপোনালোকৰ জৰিয়তে উদ্যোক্তাসকললৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অভিভাৱকসকললৈ বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতসকলে ইমান কষ্ট কৰি নিজৰ ল'ৰা নিজৰ ছোৱালীজনীক ইয়ালৈ আনিছে। আজি 5 দিন ধৰি ইমান দূৰৰ পৰা আহিছে তেখেতসকলৰ বহুত কষ্ট হৈছে, কাৰণ বিহু বুলি ক'লে সকলোৱে ৰ'ব নোৱাৰে, তথাপিও কিন্তু তেওঁলোকে ইমানখিনি কষ্ট কৰি নিজৰ ঘৰৰ কাম এৰি তেওঁলোকে নিজৰ ল'ৰা ছোৱালীটোক ইয়াতে কৰ্মশালাত আমাৰ লগত আগবঢ়াই দিছে আৰু আগবঢ়াই দি আমি যিখিনি শিকাইছোঁ আৰু যিখিনি জানো সেইখিনি আমি শিকাবলৈ প্ৰয়াস কৰিছোঁ। আৰু এই প্ৰয়াসতে তেওঁলোকে যদি ভালদৰে শিকি তেওঁলোকে যদি আমাৰ এই অঞ্চলৰ সুনাম অৰ্জন কৰিব পাৰে, বিহুৰ ক্ষেত্ৰতেই হওক বা আমাৰ যিকোনো নৃত্যৰ ক্ষেত্ৰতেই হওক। আজিকালি বিহু নাচিলে এনেই থাকিব নালাগে, আজিকালি বিহু নাচিলেও আমি যথেষ্ট কিবা এটা ইনকাম কৰিব পাৰোঁ। আৰু আপোনালোকে গমেই পাইছে, আমি যোৱাবেলি ৱৰ্ল্ড ৰেকৰ্ড গিনিছ ৰেকৰ্ড অফ ৱৰ্ল্ড আমি নিজেই গৈছিলোঁ, আমি নিজেই তাত আমি পাৰদৰ্শিতা কৰিছিলোঁ। আৰু সেই মৰ্মে এইবাৰো 2025 চনত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জনাইছে যে 2025 চনত আকৌ 25,000 বিহুৱতীৰে আকৌ দিল্লীত আকৌ বিশ্ব অভিলেখ গঢ়িব। গতিকে আশা কৰোঁ ইয়াৰ পৰাই যিখিনি ল'ৰা ছোৱালীক আমি শিকাইছোঁ আগন্তুক এই বিশ্ব অভিলেখত তেওঁলোকে যেন যোগাযোগ কৰিব পাৰিব। আৰু আশা কৰোঁ এই গৰাছবাৰী অঞ্চলৰ পৰা যদিও 10জনী বা কমেও 5জনীও যদি আমাৰ ইয়াৰ অঞ্চলৰ পৰা চিলেকশ্যন হয়, তেওঁলোকে নিৰ্বাচিত হয়, যে তেওঁলোকে আগবাঢ়ি যাব পাৰে, খুবেই আমাৰ এটা ভাল লাগিব। কিয়নো ইয়াত একেবাৰে আমি কৰ্মশালা ইয়াতে মানে আগতে দিছিলোঁ যদিও বহুতে কৰ্মশালা পোৱা নাই, বহুতকে সুধিছিলোঁ। সেই মৰ্মে তেখেতসকলে আজি এই 5 দিনত যিখিনি শিকিছে, 5 দিনততো আমি একো শিকাব পৰা নাযায়, তথাপিতো আমি তেখেতসকলক যিখিনি সৰলভাৱে আমি তেখেতসকলক আমি দিছোঁ নাচ গান বা আমি বিহু যোজনাকে আদি কৰি যিবিলাক আমি দিলোঁ, সেইখিনি তেখেতসকলে আশা কৰোঁ তেওঁলোকে ভালদৰে নিয়াৰিকৈ শিকি